মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ক শ্ৰেণীৰ অকণিৰ কৰ্মপুথিত থকা চাফ চিকুণৰ বিষয়ে ক্ৰিয়াকলাপ কৰাম দেই দো। সকলোৱে সহযোগ কৰিবা। চুটিকৈ কাটিবা নখ, চাফাকৈ ৰাখিবা চুলি, ৰাখিবা চাফাকৈ কাপোৰ আৰু পুথি ফলি, কাঁহী বাতি ৰাখিবা চাফাকৈ, তাতহে খাবা ভাত। খেলিবা চোতালত সকলোৱে মিলি, তেহে পাবা বলগাত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন, এতিয়া আমি নৃত্য উপভোগ কৰোঁ। চুটিকৈ কাটিবা নখ, চাফাকৈ ৰাখিবা চুলি, ৰাখিবা চাফাকৈ কাপোৰ আৰু পুথি খলি, কাঁহী বাতি ৰাখিবা চাফা